In the evening, a change came over her. She didn't pray. So কি হ'ল ইভিনিঙৰ সময়ত আবেলি সময়ত এ চেঞ্জ কেম অভাৰ হাৰ আইতাকৰ ওপৰত কি আহিলে এটা পৰিৱৰ্তন দেখা গ'ল এটা পৰিৱৰ্তন আইতাকৰ মাজত দেখা দিলে शी डिडंट প্ৰে তেওঁ আইতাকে কি কৰা নাছিলে প্ৰে কৰা নাছিলে প্ৰাৰ্থনা কৰা নাছিলে शी কালেক্টেড দ্য উইমেন অফ দ্য নেইবাৰহুড কি কৰিছিলে সেই মহিলাসকল নেইবাৰহুডৰ তাৰমানে ওচৰ চুবুৰীয়া যিখিনি মহিলা আছিলে সেই মহিলাসকলক কি কৰিছিলে আইতাকে গোটাইছিলে গট এন অল্ড ড্ৰাম আৰু এটা পুৰণা ড্ৰাম আনিছিলে এণ্ড ষ্টাৰ্টেড টু ছিং আৰু কি কৰিছিলে গান গাবলৈ গীত গাবলৈ বা প্ৰেয়াৰ কৰিবলৈ নহয় গীত গাবলৈ আৰম্ভ কৰিছিলে ফৰ ছেভাৰেল আৱাৰ্ছ শ্বি থাম্বড দ্য sagging skins of the dilapidated drum and the sang of the homecoming of warriors গতিকে কি কৰিলে ফৰ ছেভাৰেল আৱাৰ্ছ বহুত সময়ৰ কাৰণে কেইবা ঘণ্টাৰ কাৰণেও কি কৰিলে शी থাম্বড মানে মাৰিছিলে থাম্বড মানে মাৰা বা গধুৰ বস্তুৰে কৰা আঘাত আৰু ড্ৰাম কি হয় ড্ৰাম আমি সদায় বজাওঁতে এডাল হাতত মাৰি এডাল লৈ লওঁ মাৰি বা লাঠি এডাল লৈ পেলাই আমি ড্ৰামটো কোবাওঁ গতিকে কি কৰিছিলে সেই ড্ৰামটো মাৰিছিলে বা আঘাত কৰিছিলে দ্য ছেগিং স্কিনছ অফ দ্য ডিলাপিডেটেড ড্ৰাম আৰু এইটো যিটো ছেগিং স্কিনছ অফ দ্য ডিলাপিডেটেড ড্ৰাম এই হোল চেণ্টেন্সটোৱে তাৰমানে ড্ৰামটোৰ কণ্ডিশ্যনটো বুজাইছে ড্ৰামটো কেনেকুৱা আছিলে একদম এটা বেয়া ড্ৰাম আছিলে আৰু একদম ভঙা চিঙা আছিলে ড্ৰামটো গতিকে এই হোল চেণ্টেন্সটো দ্য ছেগিং স্কিনছ অফ দ্য ডিলাপিডেটেড ড্ৰাম এইটো এটা ফ্ৰেজ বুলি আমি ধৰিব পাৰোঁ এইটোৱে বুজাইছে যে ড্ৰামটো খুবেই তাৰমানে ভঙা চিঙা আৰু বেয়া অৱস্থাৰ আছিলে এণ্ড চেং অফ দ্য হোম কামিং অফ ৱেৰিয়ৰ্ছ আৰু সৈন্যবোৰ ঘূৰি আহিলে যি গীত গোৱা হয় সেই গীত কি কৰিছিলে আইতাকে গাইছিলে উই হেড টু পাৰ্চুৱেড হাৰ টু ষ্টপ টু এভইড অভাৰ ষ্ট্ৰেইনিং আমি কি কৰিব লগা হ'ল উই হেড টু পাৰ্চুৱেড মানে কি মানে ভুলাবলৈ আমি চেষ্টা কৰিছিলোঁ টু ষ্টপ টু এভইড অভাৰ ষ্ট্ৰেইনিং তাৰমানে কি ইমান অভাৰ ষ্ট্ৰেইন মানে হৈছে একদম টানি আজৰি দীঘল কৰোৱা মানে গীতটো তাৰমানে ইমান আইতাকে টানি আজৰি দীঘলকৈ গাইছিলে যিহেতু তেওঁ এগৰাকী বয়সস্থ মানুহ সেইকাৰণে কি কৰিব লগা হৈছিলে বাকী ফেমিলিৰ মেম্বাৰসকলে কি কৰিছিলে তেওঁক তাৰমানে ভুলাব লগা হৈছিলে যে ইমান কষ্ট কৰি নেগাব যিহেতু তেওঁ এগৰাকী বয়সস্থ মানুহ that was the first time since I had known her that she didn't pray আৰু সেইটোৱে প্ৰথম সময় মই তেওঁক দেখিছিলোঁ since I had known her that she didn't pray আৰু যিখিনি সময়ৰ পৰা যিটো প্ৰথম সময়ৰ পৰা মই জানিছিলোঁ যে তেওঁ আৰু প্ৰাৰ্থনা নকৰে তাৰমানে the next morning she was taken ill আৰু দ্বিতীয় দিনা ৰাতিপুৱা কি হ'ল তেওঁ ইল হ'ল তেওঁ মানে কি অসুখত পৰিলে It was a mild fever and the doctor told us that it would go আৰু এইটো এটা কি আছিলে মাইল্ড ফেভাৰ আছিলে জ্বৰ আছিলে অলপীয়া জ্বৰ আছিল তাৰমানে খুব এটা গভীৰ জ্বৰ নাছিলে দ্য ডক্টৰ ট'ল্ড আছ ডেট ইট উড গ' আৰু কি হেৰিয়ে কি কৈছিলে ডক্টৰে কি কৈছিলে যে এইটো যাবগৈ বাট মাই গ্ৰেণ্ডমাদাৰ থট ডিফাৰেণ্টলি কিন্তু কি মোৰ আইতাই কিন্তু এইটো বেলেগকৈ ভাবিলে শ্বি ট'ল্ড আছ ডেট হাৰ এণ্ড ৱাজ নিয়েৰ আৰু তেওঁ আমাক ক'লে যে তেওঁৰ তাৰমানে শেষ সময় ওচৰ আহি পাইছেহি তেওঁৰ তাৰমানে মৃত্যু হ'ব আৰু আইতাকে সেইটোকে বুজালে শ্বি ছেইড ডেট চিন্স অনলি আ ফিউ আৱাৰ্ছ বিফ'ৰ দ্য ক্ল'জ অফ দ্য লাষ্ট চেপ্টাৰ অফ হাৰ লাইফ শ্বি হেড অমিটেড টু প্ৰে আৰু কি ক'লে আইতাকে শ্বি ছেইড ডেট আইতাকে ক'লে যে চিন্স অনলি এ ফিউ আৱাৰ্ছ বিফ'ৰ তাৰমানে অলপ ঘণ্টাৰ আগৰ সেই সময়খিনিত বিফ'ৰ দ্য ক্ল'জ অফ দ্য লাষ্ট চেপ্টাৰ অফ হাৰ লাইফ তাৰমানে জীৱনৰ তাৰমানে শেষৰটো সেই পৃষ্ঠাৰ তাৰমানে জীৱনটোতো শেষ হ'বলৈ ধৰিছে তেওঁৰ একে শেষ ক্ষণ আহি পাইছে সেই শেষ ক্ষণৰ তাৰমানে শেষ ক্ষণলৈ তাৰমানে যিকেইটা ঘণ্টা বাকী আছে যিখিনি সময় বাকী আছে শ্বি হেড অমিটেড টু প্ৰে তেওঁ কি কৰিব শ্বি হেড অমিটেড টু প্ৰে শ্বি ৱাজ নট গোয়িং টু ৱেষ্ট এনি মোৰ টাইম টকিং টু আছ তেওঁ মানে কি কৰিব শ্বি হেড অমিটেড টু প্ৰে তাৰমানে তেওঁ অমিট মানে হৈছে ভুল বা ত্ৰুটি টু প্ৰে তাৰমানে প্ৰাৰ্থনা কৰিব নিজৰ যদি কিবা তাৰমানে জীৱনত ভুল ভ্ৰান্তি হৈছে সেইবোৰ যাতে ভগৱানে ক্ষমা কৰি দিয়ে তাৰ বাবে তেওঁ প্ৰাৰ্থনা কৰিব শ্বি হেড অমিটেড টু প্ৰে
she was not going to waste any more time talking to us আৰু মানে বেছি সময় আমাৰ লগত কথা পাতি তেওঁ ৱেষ্ট নকৰে খৰচ নকৰে উই প্ৰটেষ্টেড আমি কি কৰিছিলোঁ আমি প্ৰতিবাদ কৰিছিলোঁ আইতাকে যেতিয়া তেনেকৈ কৈছিলে যে তেওঁৰ জীৱনৰ অন্তিম ক্ষণ আহি পৰিছে তেতিয়া কি কৰিছিলে তেতিয়া তেওঁৰ মানে পৰিয়ালৰ মানুহখিনিয়ে কি কৰিছিলে প্ৰটেষ্ট কৰিছিলে প্ৰতিবাদ কৰিছিলে কাৰণ আপোন মানুহ এজনৰ যেতিয়া মৃত্যু হয় তেতিয়া সেইটো কোনেও গ্ৰহণ কৰিব নোৱাৰে বিশেষকৈ নিজৰ বংশ পৰিয়ালৰ মানুহে সেয়েহে কি কৰিছিলে সকলোৱে প্ৰতিবাদ কৰিছিল বাট শ্বি ইগনৰ্ড আৱাৰ প্ৰটেষ্ট কিন্তু তেওঁ কি কৰিলে তেওঁ আমাৰ প্ৰতিবাদ ইগন'ৰ কৰিলে শ্বি লে পিচফুলি মানে কি কৰিলে পিচফুলি শুলে শান্তিপূৰ্ণভাৱে কি কৰিছিলে শুইছিলে ইন দ্য বেড প্ৰেয়িং এণ্ড টেলিং হাৰ বিটছ মানে বিচনাত শান্তিপূৰ্ণভাৱে শুইছিলে প্ৰাৰ্থনা কৰিছিলে এণ্ড টেলিং হাৰ বিটছ মানে হেৰি যিবোৰ মালাডালৰ যিবোৰ গুটি ন সেই গুটিবোৰ এনেকৈ হেৰি কৰি মানে গন্তি কৰি কৰি কি কৰিছিলে তেওঁ শুই পৰিছিলে তেওঁ হাতত কি লৈছিলে এডাল মালা লৈ থাকিছিলে হয় সেই মালাডালৰ গুটিবিলাক কি কৰিছিলে এনেকৈ এটা এটাকৈ আমি দেখোঁ কিছুমান মানুহে কি কৰে ঈশ্বৰৰ প্ৰাৰ্থনাৰ কাৰণেই হওক বা কিবা তেওঁলোকৰ মনৰ কিছুমান মানে অনুভৱৰ কাৰণেই হওক কি কৰে হাতত এনেকুৱা গুটিৰ মালা লৈ থাকে আৰু সেই মালাডাল কি কৰি থাকে এনেকৈ এটা এটাকৈ গুটি কি কৰি থাকে জপ কৰা দি থাকে গতিকে আইতাকৰ হাততো তেনে এডাল মালা আছিল আৰু সেই মালাডালেই কি কৰিছিলে যেতিয়া অন্তিম মুহূৰ্ত আহি পৰিছিলে তেওঁ বিচনাত শুই পৰিছিলে প্ৰেয়াৰ কৰিছিল আৰু সেই মালাৰ গুটিবোৰ এটা এটাকৈ তেনেকৈ কি কৰিছিলে গণিছিলে ইভেন বিফ'ৰ উই কুড ছাছপেক্ট হাৰ লিপছ ষ্টপড মুভিং এণ্ড ৰ'চাৰী ফেল ফ্ৰম হাৰ লাইফলেছ ফিংগাৰ্ছ আমি তাৰমানে সন্দেহ কৰাৰ আগতে হাৰ লিপছ ষ্টপড মুভিং তেওঁ তাৰমানে সেই প্ৰাৰ্থনা কৰি থকা ওঠখন কি হৈছিলে লৰিবলৈ বন্ধ হৈছিলে এণ্ড দ্য ৰ'চাৰী ফেল ফ্ৰম হাৰ লাইফলেছ ফিংগাৰ্ছ আৰু সেই ৰ'চাৰী তাৰমানে সেই মালাডাল তাৰমানে সেই মালাডাল কি হৈছিলে ফেল ফ্ৰম হাৰ লাইফলেছ ফিংগাৰ্ছ জীৱন গুচি যোৱা সেই তাৰমানে আঙুলিবোৰৰ পৰা কি হৈছিলে সেই মালাডাল সৰি পৰিছিলে এ পিচফুল পেলৰ স্প্ৰেড অন হাৰ ফেচ এটা শান্তিপূৰ্ণ তাৰমানে পেলৰ মিন্স পেলৰ বুলি ক'লে তাৰমানে হেতা পৰা আমি পেল বুলি ক'লে হেতা পৰা হয় এতিয়া পেলৰ বুলি কওঁতে আমি সেই হেতা লগা বুলি ক'ব পাৰোঁ তাৰমানে গতিকে কি হৈছিলে তেওঁৰ মুখখন হেতা পৰি গৈছিলে আৰু সেই হেতা পৰা মুখখন দেখাত তাৰমানে বৰ কিন্তু শান্তিপূৰ্ণ লাগিছিলে পিচফুল পেলৰ স্প্ৰেড অন হাৰ ফেচ এণ্ড উই নিউ ডেট শ্বি ৱাজ ডেড আৰু আমি তেতিয়া গম পাইছিলোঁ যে তেওঁৰ মৃত্যু হৈছিলে উই লিফটেড হাৰ অফ দ্য বেড and is customary laid her on the ground and covered her with a red shroud we lifted her off the bed ইয়াতে লিফ্ট অফ বুলি এটা ফ্ৰেজ আছে দেই লিফটেড হাৰ অফ বুলি যিটো দিছে সেইটো হৈছে লিফ্ট অফ বুলি এটা ফ্ৰেজ হয় লিফ্ট অফ মানে উঠোৱা তাৰমানে দেই প্লেনৰ যিটো আমি টেক অফ বুলি কওঁ প্লেনখন উৰিছে মানে মাটিৰ পৰা উঠিছে তাৰমানে সেইটো বুজাবলৈ আমি যিটো ব্যৱহাৰ কৰোঁ ন টেক অফ সেই টেক অফৰ নিচিনাই ছেম মিনিং কৰে এই লিফ্ট অফ ফ্ৰেজটোৱে গতিকে কি কৰিলে উই লিফটেড হাৰ অফ দ্য বেড কি হ'ল যিহেতু আইতাক ঢুকালে হয় গতিকে কি কৰিলে তেওঁলোকে কি কৰিলে আইতাকৰ ডেড বডিটো তাৰমানে আইতাকৰ মৃতদেহটো বিচনাৰ পৰা উঠালে এজ ইজ কাষ্টমাৰী মানে হৈছে তাৰমানে চলি থকা নিয়ম তাৰমানে সেইটো আমাৰ এটা চলি থকাই নিয়ম আমাৰ এটা প্ৰচলিত নিয়ম যে এজন মানুহৰ যেতিয়া মৃত্যু হয় তেতিয়া তেওঁক বিচনাত নাৰাখে তেতিয়া তেওঁক কি কৰে মাটিত শুৱাই থয় মৃতদেহটো গতিকে সেই নিয়ম অনুযায়ীয়ে তেওঁলোকে কি কৰিলে বিচনাৰ পৰা আইতাকৰ যেতিয়া মৃত্যু হ'ল বিচনাৰ পৰা তেওঁক উঠালে যিহেতু এইটো এটা নিয়ম হয় লেড হাৰ অন দ্য গ্ৰাউণ্ড আৰু কি কৰিলে আইতাকৰ মৃতদেহটো মাটিত কি কৰিলে শুৱালে এণ্ড কাভাৰ্ড হাৰ উইথ এ ৰেড শ্ৰাউড আৰু কাভাৰ কৰি দিলে উইথ এ ৰেড শ্ৰাউড মানে হৈছে এনেকৈ মৃতদেহ মানে ঢকা কাপোৰ দেই গতিকে এখন ৰঙা ৰঙৰ মৃতদেহ ঢকা সেই কাপোৰেৰে কি কৰিলে আইতাকৰ মৃত শৰীৰটোক ঢাকিলে আফটাৰ এ ফিউ আৱাৰ্ছ অফ মৰ্ণিং অলপ সময়ৰ তাৰমানে দুখৰ মুহূৰ্তৰ পিছত মৰ্ণিং মানে হৈছে কি শোক বা বিলাপ ঢুকোৱাৰ পিছত এটা মুহূৰ্ত আহেই এজন ঘৰৰ মানুহ যেতিয়া ঢুকায় বা ঘৰৰ মানুহ বুলি নহ'লেও বেলেগ এজনো ঢুকালেও কি হয় সেই নিৰ্দিষ্ট মানুহজনৰ মৃত্যু হোৱাৰ পিছত অলপ সময়লৈ কি হয় এটা শোকৰ মুহূৰ্ত থাকে গতিকে সেই শোকৰ মুহূৰ্ত অলপ সময়লৈ থকাৰ পিছত
কেইটামান ঘণ্টাৰ পিছত কি হ'ল উই লেফ্ট হাৰ alone to make arrangement for her funeral আমি কি কৰিলোঁ আমি তেওঁক তাৰমানে অকলে এৰিলোঁ আইতাকক অকলে আইতাকৰ সেই শৰীৰটো অকলে এৰি থৈ টু মেক হাৰ এৰেঞ্জমেণ্ট ফৰ হাৰ ফিউনাৰেল তেওঁলোকে কি কৰিলে তেওঁলোকে আইতাকৰ ফিউনাৰেলৰ কাৰণে এৰেঞ্জমেণ্ট কৰিবলৈ তাৰমানে গ'ল হয় ফিউনাৰেল মানে হৈছে অন্ত্যেষ্টিক্ৰিয়া কাৰ্য তাৰমানে যেতিয়া এজন মানুহৰ মৃত্যু হয় তেতিয়া কি হয় এটা যিটো মৃতদেহ দাহ কৰা যি প্ৰথা বা যিখিনি নীতি নিয়ম থাকে সেইখিনিক কি কয় অন্ত্যেষ্টিক্ৰিয়া কাৰ্য বুলি কয় গতিকে সেই অন্ত্যেষ্টিক্ৰিয়া কাৰ্যৰ কাৰণে যিখিনি এৰেঞ্জমেণ্ট কৰিব লাগে যিখিনি যা যোগাৰ কৰিব লাগে তাৰ কাৰণে কি কৰিলে তাৰ কাৰণে তেওঁলোকে যাব লগা হ'ল এণ্ড এৰেঞ্জমেণ্ট ফৰ হাৰ ফিউনাৰেল হ'ল ইন দ্য ইভিনিং উই ৱেণ্ট টু হাৰ ৰুম হেৰিয়াত কি হ'ল আবেলি সময়ত আইতাকৰ ৰুমলৈ গ'ল হেৰিয়াত আবেলি সময়ত আমি তেওঁৰ আইতাৰ ৰুমলৈ গ'লোঁ উইথ এ ক্ৰুড ষ্ট্ৰেচাৰ ক্ৰুড হৈছে মানে হৈছে কেঁচা তাৰমানে কেঁচা বা অপৰিষ্কাৰ ষ্ট্ৰেচাৰ হৈছে মানে এখন খাটিয়া তাৰমানে গতিকে সেই মৃতদেহটো তাৰমানে কেৰি কৰিবৰ কাৰণে দাঙিবৰ কাৰণে এখন তেওঁলোকে খাটিয়া এখন আনিছিলে গতিকে সেই খাটিয়াখন লৈ আইতাকৰ ৰুমলৈ গ'ল টু টেক হাৰ টু বি ক্ৰেমেটেড আৰু কিহৰ কাৰণে যাতে সেই খাটিয়াখনত কি কৰিব পাৰে খাটিয়াখনত শৱদাহৰ কাৰণে লৈ যাব পাৰে আইতাকক হয় ক্ৰিমেটেড মানে হৈছে শৱদাহ কৰা দ্য ছান ৱাজ ছেটিং এণ্ড হেড লিট হাৰ ৰুম আৰু কি হ'ল সেইখিনি সময়ত সূৰ্যটো বহিছিলে সূৰ্যটো অস্ত গৈছিলে এণ্ড হেড লিট হাৰ ৰুম আৰু লিটটো হৈছে তাৰমানে লাইটৰ পাষ্ট পাৰ্টিচিপেল ফৰ্ম হয় গতিকে সেইখিনি সময়ত সূৰ্য বহিছিলে আৰু আইতাকৰ ৰুমটো কি কৰিছিলে পোহৰাই তুলিছিলে লিট হাৰ ৰুম এণ্ড ভেৰাণ্ডা উইথ এ ব্লেজ অফ গল্ডেন লাইট আৰু সেই তাৰমানে সূৰ্যৰ পোহৰটো বাৰাণ্ডাখনতো পৰিছিলে উইথ এ ব্লেজ অফ গল্ডেন লাইট ব্লেজ মানে হৈছে জুইৰ শিখা গতিকে ব্লেজ অফ গল্ডেন লাইট তাৰমানে সূৰ্যৰ পোহৰটো যে বাৰাণ্ডাত পৰিছিলে তো মানে গল্ডেন লাইট তাৰমানে এটা হালধীয়া পোহৰৰ জুইৰ শিখাৰ নিচিনা লাগিছিলে যেতিয়া বাৰাণ্ডাখন কি হৈছিলে সূৰ্যৰ পোহৰে তাৰমানে কি হৈ গৈছিলে হেৰি হৈ গৈছিলে গোটেইখন সূৰ্যৰ পোহৰ বিয়পি যেতিয়া পৰিছিল বাৰাণ্ডাখনত তেতিয়া একটা জুইৰ শিখাৰ নিচিনা লাগিছিলে উই ষ্টপ দ্য হাফ ৱে ইন দ্য কোৰ্টয়াৰ্ড আৰু আইতাকক কি কৰিলে তেতিয়া আইতাকক সেই খাটিয়াখনত তেওঁলোকে উঠাই আনি ক'ত ৰাখিলে উই ষ্টপ হাফ ৱে ইন দ্য কোৰ্টয়াৰ্ড চোতালৰ তাৰমানে আধাতে আহি তেওঁলোক ৰখিলহি তাৰমানে হয় চোতালৰ আধাতে আহি তেওঁলোক ৰখিলহি অল অভাৰ দ্য ভেৰাণ্ডা এণ্ড ইন হাৰ ৰুম ৰাইট আপ টু হুৱেৰ চি লে ডেড and stiff wrapped in the red stroud. Thousands of sparrows sat scattered on the floor. গতিকে অল অভাৰ দ্য বাৰাণ্ডা গোটেই বাৰাণ্ডাখনত এণ্ড ইন হাৰ ৰুম আৰু তেওঁৰ ৰুমলৈকে ৰাইট আপ টু হুৱেৰ শ্বি লে ডেড তাৰমানে সেই ঠাইখিনিলৈকে যিখিনি ঠাইত তেওঁৰ মৃতদেহটো ৰখা হৈছিলে এণ্ড ষ্টিফ ৰেপড ইন দ্য ৰেড ষ্ট্ৰাউড আৰু কি আৰু ষ্টিফ ৰেপড মানে খুব টানকৈ তাৰমানে ষ্টিফ মানে হৈছে টান বা ঠৰঙা ৰেপ মানে জানাই তোমালোকে এনেকৈ মেৰিওৱা বা নুৰিওৱা গতিকে আইতাকৰ ডেড বডিটো কি কৰিছিলে টানকৈ তাৰমানে মেৰিয়াই লৈছিলে বা নুৰিয়াই লৈছিলে ইন দ্য ৰেড ষ্ট্ৰাউড সেই ৰঙা ঢাকা কাপোৰখনেৰে থাউজেণ্ডছ অফ স্পেৰ'জ ছেট স্কেটাৰ্ড অন দ্য ফ্ল'ৰ আৰু কি হ'ল তেতিয়া প্ৰায় হাজাৰ ঘনচিৰিকা চৰাই কি হৈছিলে ছেট স্কেটাৰ্ড অন দ্য ফ্ল'ৰ সেই তাৰমানে ফ্ল'ৰখনত সেই পকাখনত বহিছিলে স্কেটাৰ্ড মানে একদম সিঁচৰতি হৈ বহিছিলে স্কেটাৰ মানে হৈছে সিঁচা বা ছটিওৱা কিন্তু এই লাইনটোত কি বুজাইছে যে প্ৰায় হাজাৰ ঘনচিৰিকা চৰাই সিঁচৰতি হৈ সেইখিনি সময়ত হেৰিখনত ফ্ল'ৰখনত আহি বহিছিলহি দেয়াৰ ৱাজ ন' চিৰাপিং কিন্তু সেইখিনি সময়ত সিহঁতৰ কোনো তাৰমানে চিৰাপিংটো কি সিহঁতৰ সেই মুখৰ সেই চিঞনি শব্দ কোনো ধৰণৰ সিহঁতৰ তাৰমানে শব্দ নাছিলে সিহঁত কমপ্লিটলি তাৰমানে চাইলেণ্ট হৈ আছিলে তাৰমানে সিহঁতেও অনুভৱ কৰিছিল যে ইমান দিনে সিহঁতক সেই ব্ৰেডৰ টুকুৰা খুৱাই থকা হেৰিগৰাকী বয়সস্থ মানুহগৰাকীৰ তাৰমানে মৃত্যু হৈছে সেইটো যিহেতু সিহঁতো জীৱ গতিকে সেইটো সিহঁতে অনুভৱ কৰিছিলে সেইকাৰণে সেইদিনা সিহঁতৰ কোনো ধৰণৰ তাৰমানে কি নাছিল কোনো ধৰণৰ মুখৰ শব্দ নাছিলে একদম চাইলেণ্টলি আহি পেলাই হাজাৰ ঘনচিৰিকা চৰাই আহি ফ্ল'ৰত বহিছিলহি উই ফেল্ট চৰি ফৰ দ্য বাৰ্ডছ এণ্ড মাই মাদাৰ ফেটছড ছাম ব্ৰেড ফৰ দেম আৰু আমাৰ দুখ লাগিছিল চৰাইবোৰৰ কাৰণে
চৰাইবোৰৰ কাৰণে আমাৰ দুখ লাগিছিলে এণ্ড মাই মাদাৰ ফেটছড ছাম ব্ৰেড ফৰ দেম আৰু মোৰ মায়ে কি কৰিছিলে ফেটছড তাৰমানে ফেটছ মানে গৈ অনা ছাম ব্ৰেড ফৰ দেম সিহঁতৰ কাৰণে অলপমান ব্ৰেড গৈ আনিছিলে চি ব্ৰক ইট ইনটু লিটল ক্ৰাম্পছ আৰু ব্ৰেডবোৰ কি কৰিছিলে মাকে ব্ৰক ইট ইনটু লিটল ক্ৰাম্পছ সৰু সৰু টুকুৰা ক্ৰাম্প মানে হৈছে এনেকৈ টুকুৰা টুকুৰ কৰা বা দুখৰ কৰা সৰু সৰু মানে টুকুৰা কৰি ভাঙিছিলে মাকে দ্য ৱে মাই গ্ৰেণ্ড মাদাৰ ইউজ টু যেনেকৈ মোৰ আইতাই ভাঙিছিলে সেই ব্ৰেডৰ টুকুৰাবোৰ যেনেকৈ মোৰ আইতাই ব্ৰেডৰ এই সৰু সৰু টুকুৰা কৰি খিচৰিটি ভাঙি যে দিছিলে সেই তেনেকৈ তাৰমানে মায়েও তাৰমানে সৰু সৰু টুকুৰা কৰিছিলে এণ্ড থ্ৰী উইথ টু দেম আৰু সেয়া সিহঁতলৈ দলিয়াই দিছিল দ্য স্পেৰ'জ টুক ন' ন'টিছ অফ দ্য ব্ৰেড কিন্তু সেই ঘনচিৰিকাবোৰে কি কৰা নাছিলে সেইদিনা সেই ব্ৰেডবোৰলৈ আনকি চোৱাও নাছিলে খোৱাটো দূৰৰে কথা সিহঁতে দৃষ্টিও দিয়া নাছিলে সেই তাৰমানে হেৰিবোৰত সেই মানে ব্ৰেডৰ টুকুৰাবোৰ তাৰপৰা আমি কি বুজোঁ বাৰু তাৰপৰা আমি এটাই বুজোঁ যে সিহঁতো জীৱ হয় সিহঁতৰ মাজতো তাৰমানে দুখ বা ভাল পোৱা সেই সকলোখিনি অনুভৱ কৰাৰ তাৰমানে শক্তি থাকে গতিকে সেইদিনা সিহঁতে বুজিছিল যে সেই মহিলাগৰাকীৰ যিগৰাকীয়ে সদায় সিহঁতক খাদ্যৰ যোগান ধৰিছিলে সেই মহিলাগৰাকীৰ মৃত্যু হৈছে হয় যিগৰাকী মহিলাৰ লগত সিহঁতে হয়তো ধেমালিও কৰিছিল বহুত হয় এনেকৈতো আমি আগৰ পেৰাগ্ৰাফতো পাইছোঁ যে এনেকৈ কিছুমান আহি মূৰৰ ওপৰত বহে কোনোবা কেইটামান আহি পেলাই ভৰিৰ ওপৰত বহেহি তেনেকৈতো বহুত সিহঁতে ধেমালিও কৰিছিল আইতাকৰ লগত গতিকে কি সিহঁতো যিহেতু জীৱ সিহঁতে সেইদিনা বুজি পাইছিল যে সেই মানুহগৰাকীৰ মৃত্যু হৈছে সেয়েহে সেইদিনা সিহঁতলৈ যিখিনি ব্ৰেডৰ টুকুৰা লেখকৰ মাকে দলিয়াই দিয়া বুলি ইয়াত এই চেণ্টেন্সটোত কৈছে সেইদিনা কিন্তু সেই ব্ৰেডৰ টুকুৰাখিনি খাবৰ কাৰণে সিহঁতৰ কোনো ইচ্ছা নাছিলে সেইকাৰণে সিহঁতে সেয়া চোৱাও নাছিলে when we carried my grandmother's corpse off যেতিয়া তাৰমানে আমি কঢ়িয়াইছিলোঁ when we carried my grandmother's corpse off মোৰ আইতাৰ corpse মানে মৃতদেহটো মোৰ আইতাৰ মৃতদেহটো যেতিয়া আমি কঢ়িয়াইছিলোঁ they flew away quietly সিহঁতে উৰি গুচি গৈছিলে একদম নীৰৱে তাৰমানে কুৱাইটলি একো শব্দ নকৰাকৈ সিহঁতে তাৰমানে উৰি গুচি গৈছিলে নেক্সট মৰ্ণিং দ্য ছুইপাৰ ছুৱেপড দ্য ব্ৰেড ক্ৰাম্পছ ইনটু দ্য ডাষ্টবিন পিছৰ দিনা ৰাতিপুৱা কি কৰিছিলে দ্য ছুইপাৰ ছুৱেপ দ্য ব্ৰেড ক্ৰাম্পছ ছুৱেপটো মানে হৈছে চুচৰাই অনা বা একদম মানে নাশ কৰা মানে চাফা কৰি দিয়া আৰু তাৰমানে কি হৈছিলে নেক্সট মৰ্ণিং দ্য ছুইপাৰ ছুৱেপ দ্য ব্ৰেড ক্ৰাম্পছ ইন দ্য ডাষ্টবিন সেইদিনা তাৰমানে যিহেতু দলিয়াই দিয়া সেই টুকুৰাবোৰ চৰাইবোৰে খোৱা নাছিলে পিছদিনা ছুইপাৰে কি কৰিছিল সেই তাৰমানে ব্ৰেডৰ টুকুৰাবোৰ ডাষ্টবিনত নি চুচৰাই নি তাৰমানে খালি পেলাই দিছিলে